নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। আপোনালোকে এটা লোন লাভ কৰিব আৰু সেই লোনটো লাভ কৰিবলৈ কি যোগ্যতা লাগিব, আপোনালোকৰ কি নথিপত্ৰ লাগিব, কি লোন আপোনালোকে লাভ কৰিব, কেনেকৈ লাভ কৰিব, সবিশেষ তথ্য আপোনালোকক এই ভিডিঅ'টোত বুজাই দিব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটোত এটা ফ'ল' দি ৰাখিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়ো। পশুপালন আৰু পশু চিকিৎসা তথা দুগ্ধ উন্নয়ন বিভাগত চলি থকা বিশেষ KCC ঋণৰ সুবিধা গ্ৰহণ কৰক কৃষক পশুপালকসকলে। হয় বন্ধুসকল, এইটো পশুপালন আৰু পশু চিকিৎসা তথা দুগ্ধ উন্নয়ন বিভাগত চলি থকা বিশেষ এটা KCC ঋণৰ সুবিধা আৰু এয়া গ্ৰহণ কৰিব কৃষক আৰু পশুপালকসকলে। পশুপালন খণ্ডৰ সৰ্বাংগীন উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে বিশেষ KCC ঋণৰ ব্যৱস্থা কৰিছে। গোপালন, গাহৰি পালন, ছাগলী পালন আৰু হাঁহ কুকুৰা পালনৰ জৰিয়তে ব্যৱসায় কৰাৰ বাবে এই ঋণৰ সুবিধা ল'ব পাৰে। ৰাজ্যৰ প্ৰতিখন জিলাতে প্ৰতি সপ্তাহত কমেও এটাকৈ বিশেষ KCC শিবিৰ অনুষ্ঠিত কৰি আহিছে পশুপালন বিভাগে। আগ্ৰহী পশুপালকে এই শিবিৰত বিভাগৰ বিষয়া আৰু বেংক বিষয়াৰ উপস্থিতিত ঋণৰ বাবে আবেদন কৰিব পাৰে। তো বন্ধুসকল, আপুনি নিশ্চয় বুজি পালে কেনেদৰে আপুনি আবেদন কৰিব। ইয়াৰ পিছতে এই ঋণৰ সুবিধাসমূহ এনেধৰণৰ। KCC ঋণৰ ক্ষেত্ৰত বেংকৰ নিৰ্ধাৰিত সুদৰ ওপৰত ভাৰত চৰকাৰৰ 2% ৰেহাইৰ ব্যৱস্থা আছে। নিৰ্ধাৰিত সময়ত ঋণ ঘূৰাই দিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে 3% সুদ ৰেহাই দিয়াৰ ব্যৱস্থা ৰাখিছে। অৰ্থাৎ সদ্য প্ৰচলিত হিচাপত বছৰি শতকৰা মাত্ৰ 4% সুদত এই ঋণ লাভ কৰিব পাৰে। এই ঋণৰ বাবে প্ৰয়োজন হোৱা যাৱতীয় খৰচ বেংকৰ তৰফৰ পৰা ৰেহাই দিয়াৰ ব্যৱস্থা আছে। এই ঋণৰ ক্ষেত্ৰত সৰ্বাধিক 1,60,000 টকা পৰ্যন্ত কোনো বন্ধকী লোৱাৰ ব্যৱস্থা নাথাকে। KCC আবেদনৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ। ইয়াৰ বাবে আপুনি আবেদন কৰিবলৈ আপোনাৰ নিম্নলিখিত যিখিনি ডকুমেণ্টছ, সেই ডকুমেণ্টছখিনিৰ প্ৰয়োজন হ'ব। 1. আবেদনকাৰী 2 কপি শেহতীয়া পাছপোৰ্ট চাইজৰ ফটো। 2. ফটোযুক্ত পৰিচয় তথা স্থায়ী ঠিকনা সম্বলিত তথ্য, ভোটাৰ কাৰ্ড অথবা আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্সৰ ফটো ষ্টেট, ভূমিৰ মালিকানা সম্বন্ধীয় নথি, জবানবন্দী চিটাৰ নকল, লেণ্ড হোল্ডিং প্ৰমাণপত্ৰ, বেংকৰ জমা বহীৰ প্ৰথম পৃষ্ঠাৰ ফটো ষ্টেট, পেন কাৰ্ডৰ ফটো ষ্টেট, বিষয় সাপেক্ষে অতিৰিক্ত নথি। মনত ৰাখিব, বেংকত ঋণগ্ৰস্ত হৈ থকা লোকৰ আবেদন নাকচ কৰা হ'ব। পশুপালনৰ ক্ষেত্ৰত জড়িত থকা সকলেহে পশুপালন আৰু পশু চিকিৎসা বিভাগ আৰু দুগ্ধ উন্নয়ন বিভাগৰ বিষয়াৰ জৰিয়তে আবেদন কৰিব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক যিখিনি তথ্য বুজাব চেষ্টা কৰা হৈছে, আশা কৰিছোঁ আপোনালোকে বুজিব পাৰিছে। ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ কিবা ক'ব লগা থাকিলে, কিবা জানিব লগা থাকিলে কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।